নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু সেই ভিডিঅ'টো হৈছে হেয়াৰ মাস্কৰ ওপৰত, যিটো মই নিজেও ইউজ কৰোঁ আৰু এইটো সপ্তাহত দুবাৰকৈ যদি আপুনি ইউজ কৰে তেতিয়াহ'লে আপোনাৰ চুলিখিনি চিল্কি স্মুথ আৰু বহুত কম চুলি সৰিব। এই হেয়াৰ মাস্কটোত মই দিছোঁ ৰঙা জবা, কেইটামান মই ৰঙা জবা লৈছোঁ আৰু পিঁয়াজ দিছোঁ, দুটা ডাঙৰ পিঁয়াজ। মেথিখিনি মই ৰাতিয়েই তিয়াই থৈছিলোঁ আৰু মই লৈছোঁ চাহ। মিক্সাৰ গ্ৰাইণ্ডাৰত দি এইখিনি মই ভালদৰে মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। তাৰপিছত ইয়াতে মই এড কৰিম কেইড্ৰপছমান নেমু আৰু নেমুখিনি এড কৰাৰ পিছত মই এইখিনি ভালকৈ মিক্স কৰি ইয়াতে এল'ভেৰা জেলো এড কৰিম। এল'ভেৰা জেলেৰে চুলিখিনি চিল্কি হ'ব আৰু নেমু এড কৰিলে আমাৰ ডেণ্ড্ৰফো যাব। যদি আপোনালোকৰ ডেণ্ড্ৰফ আছে তেতিয়া আপোনালোকে নেমু এড কৰিব আৰু যদি নাই নেলাগে কৰিব। আৰু পিঁয়াজ এনেও হেয়াৰ গ্ৰ'থৰ ৰজা, সেইকাৰণে পিঁয়াজটো এড কৰিব, দুটা পিঁয়াজ এড কৰিলে হৈ যাব। আৰু পিছত 2 ঘণ্টামান ৰখাৰ পিছত নৰ্মেলি চুলিখিনি ধুই ল'ব। কোনো ধৰণৰ কণ্ডিশ্যনাৰ ইয়াতে ইউজ কৰিব নালাগে। যদি আজিৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।